বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে লৈ আহিছোঁ এটা ভাল খবৰ। BSF বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ কনষ্টেবল ডিউটিৰ বাবে পুনৰকৈ নতুনকৈ পদ মুকলি কৰা হৈছে। এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, বয়সৰ সময়সীমা কিমানৰ পৰা কিমান দিছে, ডিটেইল ভিডিঅ'টোৰ জৰিয়তে জনাম। আৰু যিসকল বন্ধু বান্ধৱী আমাৰ চেনেলত প্ৰথমবাৰ কাৰণে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমি সদায় এনেধৰণৰ জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিম। BSF Sport Quota Recruitment 2024 details. Organization name Border Security Force BSF. Apply process online মাধ্যমত এপ্লাই কৰিব লাগিব। এপ্লাই লাষ্ট ডেট 30 ডিচেম্বৰ 2024। চেলাৰী 21,700 পৰা 69,100 টকালৈকে চেলাৰী পাব। মেল এণ্ড ফিমেল দুয়োটা কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। টাইপ অফ জব পাৰ্মানেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব। এইটো পাৰ্মানেণ্ট হয়। অফিচিয়েল ৱেবছাইট rect.bsf.gov.in। ইম্পৰ্টেণ্ট ডেট এপ্লাই ষ্টাৰ্ট হ'ব 1 ডিচেম্বৰ 2024। এপ্লাই লাষ্ট ডেট 30 ডিচেম্বৰ 2024। এগ লিমিটেড মিনিমাম 18 বছৰৰ পৰা মেক্সিমাম 23 ইয়াৰলৈকে এপ্লাই কৰিব পাৰিব। লগতে এজ ৰিলেশ্যন দিয়া হৈছে SC ST 5 years, OBC MOBC 3 years। এপ্লিকেশ্যন ফিজ জেনেৰেল EWS OBC কেটেগৰীৰ বাবে 147 টকা পে'মেণ্ট কৰিব লাগিব। SC ST ফিমেল কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। পে'মেণ্ট মোড অনলাইন মাধ্যমত পে'মেণ্ট কৰিব লাগিব। BSF Sport Quota Recruitment 2024 ভেকেঞ্চি এণ্ড এডুকেশ্যন কোৱালিফিকেশ্যন ডিটেইলছ। পোষ্ট নেম কনষ্টেবল GD স্পৰ্ট কোৱাটা। ভেকেঞ্চি 275টা পোষ্ট দেখিবলৈ পোৱা গৈছে। কোৱালিফিকেশ্যন 10 পাছ কৰিলে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। লগতে স্পৰ্ট কোৱাটা চাৰ্টিফিকেট থাকিব লাগিব। BSF Sport Quota Recruitment 2024 চিলেকশ্যন প্ৰচেছ। প্ৰথমে হ'ব আপোনালোকৰ শ্বৰ্টলিষ্টিং অফ কেণ্ডিডেট। কোনো ধৰণৰ এক্সাম নহ'ব। আপোনালোকৰ মেট্ৰিকৰ চাৰ্টিফিকেট আৰু স্পৰ্ট কোৱাটা চাৰ্টিফিকেট চাই তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব।